হোৱাটছআপ গাইজ, আজি মোৰ লগত উপস্থিত আছে নলবাৰীৰ এজন অত্যন্ত অপৰিচিত ইউটিউবাৰ মিষ্টাৰ আকাশ দাস। আজিৰ এই শ্ব'টোত তেওঁৰ বিষয়ে কিছু ব্যক্তিগত কথা আলোচনা কৰিম। তেওঁৰ এই বিশাল 2 দশকজোৰা জীৱনটোৰ বিষয়ে কিছু কথা তেওঁৰ মুখেৰে জানিম। গতিকে স্বাগতম দাস ডাঙৰীয়া। ধন্যবাদ বৈশ্যদা, মই আপোনাৰ এই শ্ব'টোত আজি এনেদৰে মাতি অনাৰ বাবে বহুত বহুত ধন্যবাদ। প্ৰথমে কওকচোন, ইউটিউবৰ এই যাত্ৰাৰ আৰম্ভণি কেনেকৈ ক'ৰ পৰা হৈছিল? হয়, মোৰ এই যাত্ৰাৰ মানে কি, আমি গৈছিলোঁ জৰা কাটপা। তো জৰা কাটপা গ'লোঁ, তেতিয়া মানে কেছটো কি হ'ল, মানে আকলাই ফ্ৰণ্টত ফেচ থকা মোবাইল আকলাই মোৰে আছিল, ঠিক আছে। তো মই কি কৰিলোঁ, এই ভেকলি মাছ এইগিলা ভিডিঅ' বনাই দিলোঁ। বনাই পেলাই কি কৰিলোঁ, কিবা ভাবি আপলোডো দিলোঁ ইউটিউবত, ঠিক আছে। আৰু সেনকৈ মই যাই থৈ পেলাই এতিয়া সেনকৈ ইউটিউবাৰ আৰু। যি কি নহওক, কি কৰি আছে এতিয়া আপুনি? আৰে কি কৰি আছে, লকডাউন পালি আছোঁ ভাই। চাৰিওফালে কৰোণা হৈ গৈছে আৰু কি কৰি থাকিম, ময়ো লকডাউন পালি আছোঁ। নহয়, পঢ়া পাতি চাকৰি বাকৰি কিবাটো কৰিছিল লকডাউন আগত, বা লকডাউন গ'লে কিবাটো কৰিব? মই তাৰ বিষয়ে সুধিছোঁ, কি কৰি আছে বুলি। সেইটো মই মই ফিজিক্সত BSc কৰি আছোঁ, ফিজিক্স মেজৰ মোৰ। লকডাউন সম্পৰ্কে কিছুমানে কিবা কৈ আছে, যে লকডাউনৰ ফলত চাকৰি গৈছে, নোট বন্ধ হোৱাৰ সময়তো চাকৰি গৈছে। এই বিষয়ে আপুনি কি ক'ব বিচাৰিব? মানে আপোনাৰ মতামত কি? আপুনি কি ক'ব বিচাৰিব যিবিলাকে আমাৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকক? চাওক এতিয়া কি আমেৰিকাৰ দৰে কাম চলি থাকিব লাগিছিল নেকি? আমেৰিকাত দেখা নাই যি লকডাউনেদি কি অৱস্থা হৈছে। মানে কেনে আনিছে, 2-এটা পিটবুলৰ গান শুনব, পিছদিনাৰ পৰা সি আমেৰিকা নানয়, আমাৰ ইয়াতে চলি গেলাই, ঠিক আছে। মানে আমেৰিকাই যি কৰে সদায় সেইটোৱে শুদ্ধ। ভাৰতে জীৱনত আকৌ শুদ্ধ কাম কৰিয়ে বনাই না আমি আকৌ কৰিবই নোৱাৰোঁ আকৌ। মানে নলবাৰীৰ পৰিসীমা অতিক্ৰম কৰিব নাই সি, কিন্তু সদায় আমেৰিকাৰে গুণগান গাব। তাহোন যি কৰে নাই দাস ডাঙৰীয়া, নাই, ইহঁতে মাংস খাই ভাই। আৰে মই কৈছোঁ দালি খা, আলু পিটিকা খা, নাই খানো কিনকে, মানুহ মৰি আছে, তো হজম কিনকে হয়? কথাটো হয় আৰু। বাৰু আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি? নাজনো, আমাকতো মেজৰত যাতে হ'লেও চাকৰি দিম বুলিয়ে কৈছিল। বঢ়িয়া। আচ্ছা, সকলোৰে এটা ইচ্ছা থাকে কেম্ব্ৰিজত যোৱা, হাৰ্ভাৰ্ডত যোৱা। আপোনাৰ কিবা এনেকুৱা ইচ্ছা আছেনে নাই? নাই, মই সিমান এটা ভবা নাই আকৌ। তেন্তে একচুৱেলি মই কেম্ব্ৰিজত অফাৰ পাই উঠিছোঁ, কিন্তু মই নগলোঁ। ৱাও। একচুৱেলি সেইখিনি সময়ত মানে মই নীটৰ ফৰ্ম ফিল আপ কৰি আছিলোঁ। মানে তেতিয়ালৈ মানে নিউটন আইনষ্টাইন সকলো আহি গৈছে মানে মোক লগ ধৰিবলৈ, আৰু মানে কলেজৰ কেণ্টিনত আহি গৈছে মানে। একজেক্টলি মোৰ নিচিনা। মোক বেংকৰ পৰা এটা অফাৰ আহিছিল এবছৰ আগত, কিন্তু মই নগ'লোঁ। কিয়? মোৰ এই কথাটো গম পাই নীৰৱ, বিজয় মালিয়াই মোক ফোন মেছেজ কৰিছিল। মই গ'লে হেনো তেওঁলোকৰ কিবা সহায় হোৱালতে, কিন্তু মই নগ'লোঁ। বাৰু, আপুনি চিনেমা চাইনে নাই? চিনেমা চাওঁ, মই চিনেমা চাওঁ। ফেভাৰিট ছুপাৰ হিৰো কোন আপোনাৰ? ফেভাৰিট ছুপাৰ হিৰো ফ্লাইং জেট। ফ্লাইং জেট। ফ্লাইং জেট ইজ এপিক। ফ্লাইং এপিক প্লাছ আমাৰ জেকিডাল ল'ৰা। এটা আপুনি ভাল পোৱা সংলাপ কওকচোন। ভাল পোৱা সংলাপ তেনেকৈ আচ্ছা এটা মনত পৰিছে, মই কৈছোঁ বাৰু। গেংছ অফ ৱাচিপুৰৰ সংলাপ। হয়, চাবি কাহা হে, মে ডাল লে কা চাবি। ৱাও, নাইচ। তো যোৱাৰ আগত আপুনি কি ক'ব আমাৰ দৰ্শকক? যোৱাৰ আগত মইতো এখিনিয়ে ক'ম যে লকডাউন মানক। ভাৰত চৰকাৰ, অসম চৰকাৰে বহুত কষ্ট কৰি কাম কৰিছে, বিশেষকৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ। চেলুট তেখেতে মানব লাগিব। মানে যোৱা 7 দিন অসমত কোনো নতুন বেমাৰী নাই। গতিকে আশা কৰোঁ আৰু ভগৱানে আৰু নেদক, ভাৰতৰো সোনকাল পৰিস্থিতি ভাল হওক, মানে গোটেই পৃথিৱীতে পৰিস্থিতি ভাল হওক। আল্লাহ ভগৱান যাকে ভাবে আপুনি ভাবক, যাতে পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হয়, আমি স্বাভাৱিক জীৱন যাপন কৰিব পাৰোঁ। এইখিনি আৰু ঘৰত থকা সুৰক্ষিত হৈ থাকক। ধন্যবাদ দাস ডাঙৰীয়া। ধন্যবাদ। আমাৰ দাস অৰ্থাৎ আকাশে কিছু সুন্দৰ মন্তব্য আগবঢ়ালে। আজি এই ভিডিঅ'টোত তেওঁৰ বিষয়ে আমি কিছু ব্যক্তিগত কথা গম পালোঁ। গতিকে সকলোকে অনুগ্ৰহ কৰিছোঁ, লকডাউন মানি চলক, ঘৰতে থাকক, সুৰক্ষিত থাকক। আৰু নেক্সট এপিছ'ডত আন এজন ছুপাৰষ্টাৰ নাইবা ইউটিউবাৰ আমি আনিম। গতিকে কিপ ৱাটচিং। ধন্যবাদ।